আজি অসমৰ প্ৰথম শ্বহীদক য'ত ফাঁচি দিছিল সেই ঠাইলৈ গৈ আছোঁ। আৰু এয়া চাওক, এতিয়া আমি বগীদল ৫ আলি পালোহি। আমি যোনফালৰ পৰা আহি আছোঁ, নাজিৰা ফালৰ পৰা আহি আছোঁ। এইটো এটা এক আৰু এইফালে এটা চাওক, এইটো ২, এইটো ৩ আৰু এইটো ৪। এইফালেদি আপুনি আপোনালোক জয়সাগৰলৈ ওলাব পাৰিব। আৰু এইটো ৫। আমি গৈ আছোঁ এইটো ৰাস্তাইদি। আৰু এয়া চাওক, অসমৰ প্ৰথমখন দলং। আৰু এইখনেই হৈছে দিখৌ দলং। দিখৌ নদীৰ ওপৰত আছে দিখৌ দলং। আৰু এইখন আচলতে বেলেগ দলঙৰ লগত নিমিলে। এইখন এখন কপিকলযুক্ত দলং বুলি কোৱা হয়। এইখন আচলতে মাজভাগটো দাং খাই যায়। যেতিয়া ব্ৰিটিছৰ জাহাজবিলাক অহা যোৱা কৰে, ইয়াৰ মাজভাগটো দাং খাই যায়, জাহাজবিলাক তলেদি পাৰ হৈ যায়। এখন ইতিহাস, শিৱসাগৰৰ ইতিহাস। আচলতে দেশদ্ৰোহী দেশদ্ৰোহী দেশদ্ৰোহী, এই দেশদ্ৰোহী শব্দটো সকলোৱে শুনি আহিছে। আৰু দেশদ্ৰোহী বুলি ক'লে এজন মানুহৰ নামেই মনলৈ আহে, বদন বৰফুকন। তেওঁ আচলতে মানক মাতি আনি, মানক বাট দেখুৱাই আহোম ৰাজ্য ধ্বংস কৰিছিল। বহুতে নাজানে অসমৰ প্ৰথম শ্বহীদ কোন আছিল। অসমৰ প্ৰথম শ্বহীদ হ'ল পিয়লি ফুকন। এই দেশদ্ৰোহী বদন বৰফুকনৰ পুতেক পিয়লি ফুকন, যাক ব্ৰিটিছে শিৱসাগৰ বৰপুখুৰী পাৰত ফাঁচি কাঠত ওলমাইছিল। আৰু এতিয়া আমি সেই স্থানলৈকে গৈ আছোঁ। আৰু আপোনালোকো ব'লক আমাৰ লগত। আৰু এয়া আপোনালোকে দেখিছে শিৱসাগৰৰ শিৱদৌল। শিৱদৌলৰ বেক চাইডেদি আমি গৈ আছোঁ। আচলতে কি ধুনীয়া এটা পৰিৱেশ। ৰাতিপুৱা পৰিৱেশটো বিৰাটেই ধুনীয়া হয় এই শিৱসাগৰ পুখুৰী পাৰত। আপোনালোকে আহি চাব পাৰে এবাৰ। বিৰাট ধুনীয়া হয়, বিৰাট ঠাণ্ডা পৰিৱেশ। আৰু এয়া আমি শিৱসাগৰ কমাৰ্চ কলেজ পালোহি। আৰু কমাৰ্চ কলেজৰ পৰা খুব অকণমান আগতেই সেই ঠাইডোখৰ। তো এইখনে হৈছে শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত শ্বহীদ পিয়লি ফুকনৰ উদ্যান। তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া আমি উপস্থিত আছোঁ শিৱসাগৰ বৰপুখুৰী পাৰৰ শ্বহীদ পিয়লি ফুকন উদ্যানত। তেওঁক আচলতে ব্ৰিটিছে য'ত ফাঁচি দিছিল সেই স্থানত আমি উপস্থিত আছোঁ। ব'লক এতিয়া তেওঁৰ বিষয়ে অলপ কথা জানিবলৈ চেষ্টা কৰোঁ। আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিমূৰ্তি। খুব ধুনীয়াকৈ ইয়াত আচলতে সজাই ৰখা হৈছে, খুব ধুনীয়াকৈ চাফ চিকুণকৈ ৰখা হৈছে। আৰু ইয়াত লিখা আছে, আপোনালোকে চাব পাৰে, খুব ধুনীয়াকৈ লিখা আছে, পিয়লি ফুকন ভাৰতৰ স্বাধীনতা বিপ্লৱৰ অক্লান্ত সংগ্ৰামী পিয়লি ফুকনক ব্ৰিটিছ শাসকে 1830 চনত ফাঁচি প্ৰদান কৰে। পিয়লি ফুকন বদন বৰফুকনৰ পুতেক, যি দেশদ্ৰোহী বুলি পৰিচিত বদন বৰফুকন, তেওঁৰে পুতেক হৈছে পিয়লি ফুকন। আচলতে বদন বৰফুকনক দেশদ্ৰোহী বুলি জনা যায়, আৰু পিয়লি ফুকনক দেশপ্ৰেমী। আচলতে কেনেকুৱা চাওক, বাপেক আৰু পুতেক কেনেকুৱা। আৰু তেওঁক ফাঁচি কাঠত ওলোমোৱা সময়ত এই ঠাইতে তেওঁ কিছুমান কথা কৈ থৈ গৈছিলে। সেই কথাবোৰ ইয়াত লিপিবদ্ধ কৰা আছে। আপোনালোকক মই সেই কথাখিনি অকণমান দেখুৱাই দিবলৈ চেষ্টা কৰিম। ব'লক কথাখিনি চাই যাওঁ। চাওক, ইয়াত খুব ধুনীয়াকৈ লিখা আছে, সিহঁতে মোক এবাৰ ফাঁচি দিব, মই দুবাৰ আহিম। দুবাৰ ফাঁচি দিব, মই 10 বাৰ আহিম। বগা বঙালক নেখেদো মানে মই জনমে জনমে ডিঙিত চিপ জৰি লওঁ। আচলতে কেনেকুৱা দেশপ্ৰেম, চেলুট। লিখা আছে, দেশ মুক্তি সংগ্ৰামৰ যুঁজাৰু বীৰ জীয়াৰাম দুলীয়া বৰুৱাই 1830 চনত এই ঠাইতে ফাঁচি কাঠত মৃত্যুবৰণ কৰে। আচলতে পিয়লি ফুকনৰ লগত জীয়াৰাম বৰুৱা নামৰ তেওঁ এই ঠাইতে ফাঁচি দিয়া হৈছিল। লিখা আছে, চাওক আপোনালোকে, খাৰ ঘৰত জুই দি মই অসমীয়া ৰাইজক কেৱল উপদেশ দিয়া নাই, উদাহৰণো দেখুৱাই দিছোঁ। তেওঁ খুব ধুনীয়া কথা এটা কৈ গৈছে, তেওঁ উপদেশ দিয়া নাই, খাৰ ঘৰত জুই দি তেওঁ উদাহৰণ দেখুৱাই থৈ গৈছে।
আমি ভিডিঅ' বনাই থকা সময়তে কেইজনমান লোক আহি আচলতে উদ্যানখন চাফ চিকুণৰ বাবে আহিছে আৰু খুব ধুনীয়াকৈ ৰখা হৈছে উদ্যানখন। সকলোৱে চকু কাণ দিছে, হয়তো খুব ভাল লাগিছে দেই। আচল কথাটো হ'ল এনেকুৱা ঠাইবিলাক পৰিপাটিকৈ ৰাখিলে সঁচাকৈ ভাল লাগে। আপোনালোকে দেখা পাইছে তেওঁ এডাল লাখুটি লৈ আছে। লাখুটি লৈ থকা কাৰণটো হৈছে তেওঁ এখন ভৰি বেয়া আছিল, সেইবাবে তেওঁ লাখুটি লৈ ঘূৰি ফুৰিবলগীয়া হৈছিল। আৰু এতিয়া মেইন কথাটো হ'ল তেওঁক কিয় ব্ৰিটিছে ফাঁচি দিবলগীয়া হ'ল। তেওঁক ফাঁচি দিবলগীয়া মেইন কাৰণটো হ'ল তেওঁ আৰু বন্ধুবৰ্গ লাগি ৰংপুৰত যিখিনি ব্ৰিটিছৰ কাৰখানা আছিল, যিখিনি বোম বাৰুদ বনোৱা জেগা আছিল, তেওঁ সেই জেগাবোৰত তেওঁলোকে জুই দিছিল। আৰু তেওঁ ভৰিখন যে বেয়া আছিল, সেই ভৰিখন বেয়া থকাৰ বাবে তেওঁ আচলতে সেই জেগাডোখৰৰ পৰা পলাব নোৱাৰিলে আৰু লগৰখিনি পলাই গুচি গ'ল, তেওঁ কিন্তু পলাব নোৱাৰিলে। সেইবাবে তেওঁক এই জেগাডোখৰতে আনি ইয়াত ফাঁচি কাঠত ওলমাইছিল ব্ৰিটিছে। আৰু আপোনালোকক এই পিয়লি ফুকন উদ্যানৰ পৰা এটা 360 ভিউ দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ লগতে আমি 360 ভিউটো চাই লওঁ। তো আপোনালোকে এই পাৰ্কখনলৈ আহিব পাৰে। খুব ধুনীয়া পৰিৱেশ, খুব চাফ চিকুণ, ইয়াত খুব ধুনীয়াকৈ বহিবলৈ জেগা আছে। আপোনালোকে বহি মেলি ধুনীয়াকৈ এটা সময় কটাই যাব পাৰে। আহিব, চাব, ভাল লাগে জেগাটো। সেইফালে হাইৱেটো আছে আৰু এইটো হৈছে যমুনা ৰোড, শিৱসাগৰ যমুনা ৰোড। তো আজি ভিডিঅ'টো ইমানখিনি আছিলে। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্টত জনাব আৰু এনেকুৱা ভিডিঅ' আগলৈকে পাই যাব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।